হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি ভালেমান দিনৰ মূৰত লং ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব দেই গাইজ। আজি মানে কি হৈছে, এমাহ হ'ল চাগে মই লং ভিডিঅ' দিয়াই নাই আপলোড। মানে ভিডিঅ' নকৰোঁৱেই, দিনবিলাক ইমান ছুটি, সেই দেখি মানে অকল শ্বৰ্ট ভিডিঅ'ই কৰোঁ। কেতিয়াবা সেইটোও শ্বৰ্ট ভিডিঅ' দিওঁ, কেতিয়াবা নিদিওঁ, পাহৰি যাওঁ। কিন্তু সহায়টো সকলোকে মই কৰোঁ, সদায়ে কৰোঁ, একে সমানে কৰোঁ। মই ভিডিঅ' নেৰিলেও সকলোকে সমানে সহায় কৰি আহি আছোঁ। কিন্তু মোৰ জানো কি হৈছে, এমাহমান হৈ গৈছে দেই, 5টা 10টা 5টা 10টা ছাবস্ক্ৰাইবাৰ কমি কমি গৈ আছে। আমিতো ছাবস্ক্ৰাইব কৰি থৈছোঁ আৰু পুনৰ আকৌ উঠোৱা নাই নহয় ছাবস্ক্ৰাইবটো। আপোনালোকে আকৌ কিয় এনেকুৱা কৰে? ছাবস্ক্ৰাইব কৰি কিনে আৰু উঠুৱাই দিয়ে যে, তেনেকুৱা নকৰিব। যিসকলে ছাবস্ক্ৰাইবটো উঠাই লৈছে, মই তেওঁলোকক কৈছোঁ দেই গাইজ, সকলোকে কোৱা নাই। যিসকলে ছাবস্ক্ৰাইবটো দি থৈছে তেওঁলোককতো মই সদায় সহায় সহযোগ কৰি গৈ আছোঁ আৰু পিছলৈ কৰি যাম। কিন্তু যিসকলে ভাবিছে কোনো দেখা নাই, সেই দেখি মই ছাবস্ক্ৰাইবটো উঠাই লওঁ, কিন্তু সেনেকুৱা নকৰিব। কোনোবাই নেদেখিলেও ভগৱানেতো দেখিছে নহয়নে? আৰু এইয়া দুপৰীয়াৰ মানে বনাই সিজা কৰিম। আমাৰ এওঁৱে মাছ কাটি দি আছে। এইটো লোকেল মাছ হয়, আৰু এনেকুৱা চালানী মাছ হ'লেতো বাচি কিনে কাটি মেলি অনা হয়। তো চালানী মাছ পুখুৰীৰ পৰা ডাইৰেক্ট আনিছে, সেই দেখি ঘৰতে কাটি দি আছে। আৰু এয়া ব্ৰইলাৰ দানা দেখিছে নহয়, কিমানখিনি ওলালে। এইমাত্ৰ দিছিলেহে খাবলৈ, চাগে হজমো হোৱা নাই। যেনেকুৱা সোমাইছিলে মাছজনীয়ে সেনেকুৱা পেটতে পালোঁ, গোটা গোটাই, গলাও নাই, একো হোৱাও নাই। আৰু মাছবিলাক ভালকৈ কাটি মেলি দিলে। এতিয়া মই ভালকৈ ধুই মেলি আৰু বনাই সিজোৱাত লাগোগৈ। এয়া দেখিছে নহয়, তাজা মাছ মানে খাই ভাল লাগে। মাছজনী গোটাতে 1 কেজি আছিলে। এতিয়া কটা হোৱাৰ পাছত কিমানখিনি হ'ল সেইখিনিতো বাৰু জোখা নাই, হ'ব যিমানেই হওক বাৰু, একো নাই। তাৰপাছত এইয়া হালধি আৰু নিমখ ভালকৈ মই সানি মেলি এতিয়া ফ্ৰাই কৰিম। আৰু এইফালে ভাত পাতি দিছোঁ দেই। এয়া মোক মানে কুকাৰৰ ভাত একেবাৰে খাবলৈ মন নাযায়। কুকাৰৰ ভাত অলপ দেৰি হ'লে টাইট হৈ যায়, সেই দেখি মই এনেকুৱা চচপেনতে ভাত পাতোঁ। আৰু এয়া আমাৰ এওঁৱে আলু কাটি আছে দেই। মই অলপ ভিডিঅ' কৰি লৈছোঁ। তেওঁৰ মুখখন লোৱা নাই, তেওঁ আকৌ কৈছে মুখখন নল'বা। সেই দেখি মানে মুখখন লোৱা নাই। আৰু কিমান ধুনীয়াকৈ কাটিছে দেখিছে নহয়। এনেকুৱা মাজে মাজে কামত সহায় কৰি দিয়ে দেই। মাছ কাটি দিলে, এতিয়া আলুও কাটি দি আছে। তাৰপাছত এয়া মই এতিয়া ফ্ৰাই কৰি লওঁ ভালকৈ। এইফালে কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া তেল গৰম হৈ আহিছে দেই। এতিয়া মাছ ফ্ৰাই কৰিব লাগিব। এয়া দেখিছে নহয়, মাছখিনি ফ্ৰাই কৰি লওঁ। তাৰপিছত চব্জি কেনেকুৱা পাতোঁ সেইটো এবাৰ দেখাওঁ বাৰু আপোনালোকক। এয়া দেখিছে নহয়, বেছিকৈ দিয়া নাই, কেইডোখৰে দিছোঁ, নহ'লে ভাঙি থাকিব। ভাঙিলে আকৌ ভাল নালাগে নহয়, মাছ চাছ মানে গোটাই থাকিব লাগে। মই ভাঙি গ'লে বহুত বেয়া পাওঁ, সেই দেখি মানে ভাঙিব দিয়া নাই। পাৰিলে কমকৈ ফ্ৰাই কৰি আছোঁ। আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু এতিয়া এয়া চব্জি পাতিলোঁ দেই। আমাৰ মানে এনেকুৱা আলু কাটি খাই বহুত ভাল পায় চব্জি, প্ৰায়ভাগ এনেকুৱাই কাটিব লাগে। আৰু মোৰ আমনি লাগি থাকে, সেই দেখি মই কওঁ তুমিয়ে কাটি দিয়া বুলি। আৰু তেওঁ আকৌ ধুনীয়াকৈ বহি কাটি মেলিও দিলে, দেখিলে নহয় আপোনালোকে। আৰু এয়া মাছখিনি এতিয়া এড কৰি দিওঁ। গোটেইখিনি নবনাওঁ, 3টাহে মানুহ, কেইপিচমান থৈ দিম। আৰু এয়া ধুনীয়াকৈ মাছবিলাক এপিচ এপিচকৈ সজাই সজাই দি দিছোঁ। এতিয়া মই অলপ দেৰি উতলিব, তাৰপিছত চব্জি ৰেডি হৈ যাব দেই। এয়া এপিচ এপিচকৈ, বেছিকৈ জোল দিয়া নাই, অলপে জোল দিছোঁ। বেছি জোল হ'লে খাবলৈ ভাল নালাগে নহয়। মোৰ চব্জি এয়া দেখিছে নহয়, হৈ আহিছে। আমাৰ এওঁৱে আমনি নাপায় দেই আলু দি খাবলৈ। ফাইনেল লুকটো এয়া। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব।